চাওঁতে চাওঁতে মোৰ ছুটিৰ দিন শেষ হ'বলৈ হ'ল। আজি মোৰ যোৱা দিন, সেইবাবে ভাবিলোঁ পেকিং অকণমান কৰি লওঁ। পেকিং বিশেষ একো নাই, ঘৰৰ পৰা দুটামান খোৱা বস্তুহে লৈ যাম। আজি ভাগিনে কৈছে ভাত বোলে তাই বাঢ়ি দিব, কাৰণ মই যামগৈ যে। তাৰপিছত মাৰ লগত একেলগে বহি দুপৰীয়াৰ সাজটো খাই মই অলপ ৰেষ্ট কৰিলোঁ। সন্ধিয়া সময়ত ডাঙৰ ভাগিনে চাহ একাপ বনাই দিলে আৰু এতিয়া মোৰ যাব সময় হ'ল, সেইবাবে মই ৰেডি হৈ গ'লোঁ। প্ৰায় 7:30মান বজাত মই ওলাই দিলোঁ ঘৰৰ পৰা আৰু আধা ৰাস্তাত ৰখি কিনে খাবলৈ বুলি কিবা এটা ল'লোঁ। ৰাস্তাত একো নাপাম যে। এতিয়া নাৰিকলী মন্দিৰ ক্ৰছ কৰি যাম যিহেতু, মন্দিৰত ৰখি সেৱা ল'লোঁ। লৈ ফাইনেলি মই এয়াৰপৰ্ট আহি পাই যিখিনি ফৰ্মেলিটিজ আছে গোটেইখিনি কৰি ফ্লাইটত বহি ল'লোঁ। আৰু এতিয়া ফাইনেলি আহি দিল্লী পাই গ'লোঁ। দিল্লীৰ পৰা ওলাই মেট্ৰ'ত উঠি মই বাছ ষ্টেচনলৈ বুলি ওলালোঁ। এয়াৰপৰ্টৰ পৰা ওলাই বহুত গৰম পালোঁ, সেইবাবে ৰাস্তাত ৰখি পিনে মই নেমু পানী এগিলাচ খাই ল'লোঁ। আৰু বাছ এজেঞ্চিৰ ওপৰত বহিহে অকণমান সকাহ পালোঁ। ভাবিছিলোঁ কি ভাত খাম, কিন্তু ওলাবলৈ সাহসেই নহ'ল। আৰু 6:30টাত আহিব বুলি কোৱা বাছখন আহি পালে 8:30টাত। সেইবাবে বাছত উঠি কিনে মই যাবলৈ বুলি ধৰিলোঁ।